Gunda Bahini, go back. Go back, go back. BJP, go back. Go back, go back. Okham Sarkar, hi, hi. Hi, 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 hi. Okham Sarkar, hi, hi. Hi, 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 hi. Okham Sarkar, hi, hi. Hi, 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 hi. Himanta Biswa Sarma, Murdabad. Murdabad, Murdabad. 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 BJP, go back. Go back, go back. BJP Sarkar, hi, hi. Hi, 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 hi. BJP Sarkar, hi, hi. Hi, 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 hi. Rahul Gandhi, Jindabad. Jindabad, Jindabad. 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 Assam Pradesh Congress Committee, Jindabad. Jindabad, Jindabad. Himanta Biswa Sarma, go back. Go back, go back. Himanta Biswa Sarma, hi, hi. Hi, 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 hi. বিহালী হৈ বিশ্বনাথ চাৰিআলি হৈ জামুগুৰি হাটত যোৱাৰ পথত যে বৰ্বৰতাৰ পৰিচয় দিলে বিজেপি গুণ্ডা বাহিনীয়ে। এই গুণ্ডা বাহিনীয়ে আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী অহা গাড়ীৰ লগত আমাৰ ভূপেন বৰা ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াক যি আক্ৰমণ কৰিলে, আক্ৰমণ কৰি যে বিজেপিৰ গুণ্ডা বাহিনীয়ে যি বৰ্বৰতাৰ পৰিচয় দিলে, তাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ আৰু তাৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ ইয়াত বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত। আৰু এই প্ৰতিবাদৰ দ্বাৰা আমি ভৱিষ্যতলৈ সকিয়নি দিছোঁ যে কংগ্ৰেছক এনেকৈ জোকাই নল'ব। কংগ্ৰেছ কেতিয়াও দুৰ্বল নহয়, ভাবিব নালাগিব যে কংগ্ৰেছ দুৰ্বল হৈছে। কংগ্ৰেছে দেশ স্বাধীন কৰা এটা দল হয়। 138 বছৰ কংগ্ৰেছৰ ইতিহাস আছে। এই ইতিহাসে পৰিচয় দিছে ব্ৰিটিছৰ নিচিনা এটা দুৰ্দান্ত জাতিক 200 বছৰ ৰাজত্ব কৰাৰ পিছত এই কংগ্ৰেছ দলে খেদি পঠিয়াবলৈ সক্ষম হৈছিলে। তেনেকুৱা দলৰ আমি সদস্য। আমি মৃত্যুৰ কাৰণেও ভয় নকৰোঁ। ভূপেন বৰাৰ গাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি এজনক নিৰাপত্তা দিব নোৱাৰা এই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। তেওঁৰ নৈতিকতা কি আছে? তেওঁ কি কাৰণত তেওঁ নিজৰ হোম ডিপাৰ্টমেণ্ট তেওঁৰ হাতত থকা অৱস্থাত তেওঁ নিৰাপত্তা দিব পৰা নাই? আমাৰ এজন অপজিশ্যনৰ লিডাৰক এজন নিৰাপত্তা দিয়াত বিফল হৈছে। কেনেকুৱা এজন মুখ্যমন্ত্ৰী? কি তেওঁ বৰ ডাঙৰ মুখ্যমন্ত্ৰী দেখুৱাই থাকে? তেওঁ কিমান ডাঙৰ এজন মুখ্যমন্ত্ৰী আমাৰ অপজিশ্যনৰ লিডাৰ এজনক নিৰাপত্তা দিয়াত বিফল হৈছে। গতিকে তাৰ প্ৰতিবাদত আমি আজি এই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ আৰু সকীয়াই দিছোঁ যে যাতে আমাৰ এই যি ন্যায় যাত্ৰাই হওক বা কংগ্ৰেছৰ যিকোনো তেনেকুৱা অনুষ্ঠানত আমি ভাৰতৰ গণতন্ত্ৰ দেশৰ গণতান্ত্ৰিক হিচাপে আমি যি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বিচাৰোঁ তাত যাতে বাধা আৰোপ নকৰে। আৰু তেনেকুৱা যদি কৰে ভৱিষ্যতলৈ কিন্তু আমিও কিন্তু পিছ হকি নাথাকিম, আমিও আগুৱাই যাম। এই কথা আমি সকলো কংগ্ৰেছ কৰ্মীয়ে শপত খাইছোঁ। আৰু আমাৰ শেষটো ৰাহুল গান্ধী ডাঙৰীয়াই যি ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ কৰি অসমত প্ৰৱেশ কৰি অসমৰ বিভিন্ন জিলাত ঘূৰি থকাৰ সন্ধিক্ষণতে যোৱাকালি তেওঁ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত তেওঁ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী কৰি আছিলে। আৰু তেনে সময়তে বিজেপিৰ কেইজনমান উদণ্ড যুৱকে আহি পেলাই ৰাহুল গান্ধীৰ গৈ থকা যিখন গাড়ী সেই গাড়ীখন তেওঁলোকক আগচি ধৰে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই গাড়ীৰ পৰা তললৈ নামি কৰি কৰ্মকৰ্তাসকলক কিছু কথোপকথন কৰিব বুজাবৰ যাওঁতেই দলবদ্ধভাৱে বিজেপিৰ এই উদণ্ড যুৱক কেইজনে ভূপেন বৰা ডাঙৰীয়াক আক্ৰমণ কৰে আৰু তেওঁক বচাবলৈ আন এগৰাকী কংগ্ৰেছ কৰ্মী আগবাঢ়ি গৈছিল, তেওঁকো এই উদণ্ড বিজেপি যুৱকসকলে আক্ৰমণ কৰে। আমি এই ঘটনাক নিন্দা কৰিছোঁ আৰু অসম চৰকাৰৰ ব্যৰ্থতাক আমি ধিক্কাৰ দিছোঁ যে ৰাহুল গান্ধীয়ে আজি গোটেই ভাৰতবৰ্ষত জুৰি তেওঁ ন্যায় যাত্ৰা যি তেওঁ কৰিছে আৰু আগৰবাৰতো তেওঁ যেনেকৈ ভাৰত জোড়ো যাত্ৰা কৰিছিলে সেইখন সময়ত বিজেপি শাসিত অঞ্চলবিলাকতো ৰাহুল গান্ধীৰ গাড়ীত বা ৰাহুল গান্ধীয়ে যাত্ৰা কাৰ্যসূচীৰ যি বেনাৰ পোষ্টাৰ বিজেপি কৰ্মীয়ে ফালি দিছে তেনেধৰণৰ ঘটনা অন্য প্ৰদেশবিলাকত হোৱা নাছিল। আমি অসম চৰকাৰ তথা অসমৰ পুলিচৰ এই বিফলতাক আমি ধিক্কাৰ আৰু নিন্দা কৰিছোঁ আৰু লগে লগে আমি দাবী কৰোঁ যে 24 ঘণ্টাৰ ভিতৰত যদি অপৰাধীক ধৰি শাস্তি বিহিব নোৱাৰে তেন্তে আমি তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। তাৰোপৰি আমি
জামুগুৰিহাটত বিধায়ক পদ্ম হাজৰিকাদেৱৰ ইয়াত জড়িত থকাৰ আমি যথেষ্ট সন্দেহ কৰিছোঁ। সেয়েহে আমি অসম পুলিচৰ এই তদন্তক আমি বিশ্বাস নকৰোঁ। সেয়েহে এই তদন্তৰ ভাৰ জুডিচিয়েল কমিটিক দিবৰ বাবে, এক ন্যায়িক কমিটিক দিবৰ বাবে আমি আহ্বান কৰোঁ।